আগ্ৰাবাৰী অঞ্চলৰ পৰা সৰ্বমুঠ 22 গৰাকী, এপছৰ নেতৃত্বত 12 গৰাকী শ্বহীদ হৈছিলে আৰু বাকী ডিএলপি আৰু এনডিএপি সৰ্বমুঠ 22 গৰাকী। আৰু এই 22 গৰাকীৰ ভিতৰতে নিখিল বড়ো ছাত্ৰ সন্থা আগ্ৰাবাৰী আঞ্চলিক কমিটিয়ে 12 গৰাকী এপছৰ নেতৃত্বত হোৱা শ্বহীদসকলক লৈ পেলাই বা তেখেতসকলক স্মৃতি ৰাখিবৰ কাৰণে বছৰি 12 বড়োলেণ্ড মাৰ্টিয়াৰ্ছ ফুটবল কম্পিটিশ্যন পাতিছে আৰু এই বছৰ 29ম আজি ইনগ্ৰেশ্যন সময় যথেষ্টখিনি উকলিছে। মই বেছি কথা কৈ পেলাই সময় নষ্ট কৰিব বিচৰা নাই। আৰু আজি ইনগ্ৰেশ্যন চেৰিমনিত দুটা টিমে অংশগ্ৰহণ কৰিছে, আগ্ৰাবাৰীৰ চিপুং FC আৰু আৰিয়ান FC মুকালমুৱা। দুইটি টিমৰ কোচ, মেনেজাৰ আৰু কেপ্টেইনসকলক লগতে খেলাড়ীসকলক মই শুভেচ্ছা যাচিছোঁ। এইখন টুৰ্ণামেণ্টটো পৰিচালনা কৰিবৰ কাৰণে অসম ফুটবল সন্থাৰ পৰা ৰিপৰ্ট কৰা আমাৰ মেচ কমিশ্যনাৰ আৰু ৰেফাৰীসকল তেখেতসকলকো শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ শ্বহীদ পৰিয়াল, আমাৰ ভেৰগাঁৱতীয়াই ভূমিধৰ বড়ো ডাঙৰীয়া, আগ্ৰাবাৰী জনতা হাইস্কুলৰ প্ৰধান শিক্ষক মুকুল বৰদলৈ ছাৰ ডাঙৰীয়াকে আদি কৰি ইয়াত সমবেত হোৱা সকলো আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ফুটবল কম্পিটিশ্যনৰ যোগেদি আঞ্চলিক কমিটি এপছুৱে আমাৰ যি শ্বহীদসকল তেখেতসকলৰ যি অৱদান আমাৰ সমাজৰ কাৰণে, আমাৰ এই অঞ্চলৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে এই অৱদান জীয়াই ৰাখিব বিচাৰিছে। আৰু সেই উদ্দেশ্য আৰু লক্ষ্য উপনীত হওক, ছাকচেছ হওক, মই সেইটো কামনা কৰিছোঁ। আৰু আমাৰ তৰফৰ পৰা যিমানখিনি সহায় সহযোগিতা আগবাঢ়িব লাগে বা সহায় সহযোগিতা আমি দিব লাগে সেইখিনি দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলত বিশেষকৈ ফুটবলৰ হাত হ'বলৈ গৈ আছে। আমি যোৱা বছৰৰ পৰা ফুটবল অৰ্থাৎ আমাৰ স্পৰ্টছটোক লৈ পেলাই আমি যথেষ্টখিনি আমি পলিচি তৈয়াৰ কৰিছোঁ আৰু হিচাপে আমি কাম কৰি আছোঁ, যাৰ ফলত ISPL, সন্তোষ ট্ৰফি, ইণ্ডিয়ান আই লীগ আমি যোৱা বছৰ অনুষ্ঠিত কৰিছোঁ। আৰু এইবছৰ এছিয়া দেশৰ চবতকৈ পুৰণা 132তম হৈছে এইবছৰ ডুৰাণ্ড কাপ আমি পাতিলোঁ। আৰু 8 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈকে আৰু সন্তোষ ট্ৰফি আমি পাতিবলৈ গৈ আছে কোকৰাঝাৰত। তাৰপিছত নৱেম্বৰ মাহত আমি আকৌ ISPL আমি পাতিম। ঠিক তেনেকুৱা আমাৰ প্ৰগ্ৰাম কেলেণ্ডাৰ আমি তৈয়াৰ কৰি লৈছোঁ। আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰতিটো সমষ্টিত বীৰ চিলাগাং বসুমতাৰী তেখেতৰ নামত 5 কোটিকে আমি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লোৱা হৈছে। আমাৰ ভেৰগাঁও সমষ্টিৰ কাৰণে ভেৰগাঁও মহকুমা ষ্টেডিয়ামটো আমি 5 কোটিৰে নিৰ্মাণ কৰিব বিচাৰিছোঁ। তাৰ বাদেও আমাৰ যি ৰুৰেল যিবিলাক গাঁৱত ফিল্ড আছে, প্লে ফিল্ড আছে, সেইবিলাককো আমি ডেভেলপ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। তো মই বেছি দীঘলীয়া ক'ব বিচৰা নাই। সকলোকে শুভেচ্ছা যাচি দুইটি টিমকো মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মোৰ ইনগ্ৰেল স্পীচ মই এইখিনিতে সামৰিছোঁ। ধন্যবাদ।